জগত জননী লয় রাখে সনিয়া হে গজেন্দ্র গাতি লয় রাখে সনিয়া হে গজেন্দ্র গাতি ব্রহ্মাদি দেবে হইবে তপজপ ধ্যানে রাম কৃষ্ণ হরি বোলা রাম কৃষ্ণ হরি বোলা হর জনে কোনোদিন প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈ যিকোনো আলোচনাৰ বাটো নিমেলে আজিনো কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল ইয়াৰ কাৰণ মই একো বুজি নাপালো নিশ্চয় নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহিছে ঘটিত হৰণ আজি দুজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন এই দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ তোমাৰ সাজনে অতি দয়াকে দেৱী 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 দেৱৰ্ষি দেৱী কিবা হেতু দেখো তপ বিখাদিত বল না বৈকুণ্ঠলৈ আহিলে বিষ্ণু লক্ষ্মীৰ যুগল চৰণ দৰ্শন কৰিবলৈ সুবিধা পাওঁ কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি দেৱী আজি প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভু বিহীন কোনোদিন তেওঁ মোক লগত নিনিয়াকৈ নাথাকে আজিহে তাৰ ব্যতিক্ৰম হ'ল অলপ দিনৰ পিছতে মহাপ্ৰলয়ত পৰি সমগ্ৰ পৃথিৱী পানীৰ তলত ডুব যাব চাৰিওফালে কেৱল পানী 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 হ'ব চাৰিওফালে পানী পানী কটা মই চোন একো গমকে পোৱা নাই আপুনি ক'ৰবাত প্ৰভুক লগ পাইছিল নেকি কওক দেৱৰ্ষি ক'ত লগ পালে তেওঁ তাকেই তো ক'বলৈ ব্যক্ত কৰক কৈছিলো মই কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু শিৱ তিনিও গুপ্ত আলোচনাত মগ্ন
আৰু কি দেখিলো জানে দেৱী কি দেৱৰক্ষী সেই আলোচনাত ভাগ লৈছে কোনে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীও পাৰ্বতীও। তোমাক তাতে দেখিহে মই বৰ আচৰিত হলো মই ভাবিলো বিষ্ণু এবাৰ তোমাক কিয় লগত নিনিলে দেৱৰক্ষী এই কথা সঁচা জানো অ সঁচা মিছা পিছত প্ৰমাণ পাবা মই গৈ পোৱাৰ লগে লগে ভোলানাথে মোক টুটকীয়া বুলি উপহাস কৰিলে আৰু সেইবাবে মই তাত এখন্তেকো নাথাকি পোনে পোনে আহি বৈকুণ্ঠ পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব পৃথিৱী ধ্বংস হ'ব ধ্বংস হ'ব ইয়াৰ আলোচনা চলিছে গোপনে অথচ মই গমকে নাপাওঁ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আছে আছে ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰতাৰিত হলো তাকে মই কিয় প্ৰতাৰিত হলো এতিয়া মোৰ কৰ্তব্য কি দেৱী কওক দেৱৰক্ষী এতিয়া মোৰ কৰ্তব্য কি মই আজি ভীষণভাৱে অপমানিত হৈছো তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব ল'ব সকলোবিলাক ভাগ বতৰা কৰি কৰি পেলালে এই বিশ্ব ব্ৰহ্মাণ্ডৰ বেদ বেদাংগসমূহৰ দায়িত্ব কাক দিছে জানা বেদাংগৰ দায়িত্ব মোক ব্ৰহ্মাৰ কন্যা সৰস্বতী নাই! জীৱ জন্তু দায়িত্ব দিছে জীৱ জন্তু দায়িত্ব কাক দিছে জানা এইটো মোক দেৱৰক্ষী মোক শিৱৰ ভাৰ্যা পাৰ্বতী অসম্ভৱ! তুমি তাত থকা হলে তুমিও দায়িত্ব ল'ব পাৰিলা হলে দেৱী দেৱৰক্ষী নুশুনাবা আৰু তেনেবোৰ গুপ্ত কাহিনী দেৱী কিয় আজি প্ৰভুৱে এইবোৰ কৰা মোৰ কথা গোপনে ৰাখিছে মই কি তেওঁৰ পত্নী নহয় কিয় নহয় নাৰী হাস্যময়ী নাৰী লাস্যময়ী সময়ত নাৰীয়ে ধাৰণ কৰিব পাৰে ৰণচণ্ডী মূৰ্তি মোৰ অবিহনে কি প্ৰভু সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰক্ষী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম কৃষ্ণই তোমাক লগত নিনি গুপুতে কিনো নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে মই কিন্তু বুজি পোৱা নাই সেই সৃষ্টিৰ পাতনিক মই নিমিষতেই ৰুদ্ধ কৰি দিম দেৱী বিষ্ণুৱে বুজিব এই লক্ষ্মীক অৱহেলা কৰাৰ প্ৰতিফল কিমান ভীষণ দেৱী চাই থাকিব আপোনাৰ সাক্ষী কৰি আপোনাৰ সাক্ষাততে মই এক মহা প্ৰলয়কাৰী দৈত্য সৃজন কৰি বিষ্ণুৱে যে নতুনকৈ সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে ইয়াক মই ধূলিৰ লগত উৰুৱাই দিম চোৱা স্বৰ্গৰ দেৱতা চোৱা মৰ্ত্যৰ মানৱ চাই লোৱা পাতালৰ বাসুকী নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে ভয়ংকৰ সিদ্ধান্ত ল'ব বুলি মই ভবা নাছিলো এক মহাপ্ৰলয় আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্ততো অন্য এক মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী তুমি আৰু
খহি পৰিম। অ দেৱী, তুমি আৰু মই তলে খহি পৰিম। দেৱৰ্ষি! নাই, মই এবাৰ যি খাবলৈ মনস্থ কৰিছো, ইয়াৰ পৰা কেতিয়াও বিচলিত। নাৰী চেতি, নাৰী হিংসা পৰায়ণ মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি হবই হব। বিষ্ণুৰ সৃষ্টি ধ্বংস হবই লাগিব। কেনেকৈ বিষ্ণুৰ সৃষ্টি আজি মই কৰিম ধ্বংস? কেনেকৈ বিষ্ণুৰ সৃষ্টি কৰিম ধ্বংস? কেনেকৈ এই পাতেই হব বিষ্ণুৰ সৃষ্টি ধ্বংস কৰ্তাই মহান অস্ত্ৰ সৃষ্টি হওক আকাশ লংঘা দৈত্য সৃষ্টি হওক আকাশ লংঘা দৈত্য সৃষ্টি হওক यही বুলি লক্ষ্মী মাৱে ডিঙিহা লয়া আকাশ লংঘা দৈত্যইটো স্বজনক আকাশ লংঘা দৈত্য সৃষ্টি হওক হৰি মই ত্ৰিজগতৰ মাতৃ লক আৰু তই মোৰ পুত্ৰ অকস্মাতে কৰিলা স্বজন কে কাৰ্যময় কৰিম মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মহান আৰু কেইদিনমানৰ ভিতৰতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা চাৰিওফালে কেৱল পানী চাৰিওফালে কেৱল পানী চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ? পানীৰ মাজত জীয়াই
থাকিম কেনেকৈ অসম্ভৱ 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 সকলোবোৰ সম্ভৱ পুত্ৰ মন্ত্ৰী মই তোক বৰ দিছো বৰ দিছা তই জল জল স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰি আৰু শুন তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ দৰ্শন দৰ্শন মহাদেৱৰ ত্ৰিশূলে হত্যা কৰিব নোৱাৰে কাৰণ তোৰ সৰ্বশৰীৰ মোৰ হৰি তোৰ সৰ্বশৰীৰ মই তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিলো এতিয়া মাত্ৰ তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰা মন্ত্ৰী তেন্তে শুন আৰু কেইদিনমানৰ ভিতৰতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব বেদ বেদাংগ কৃষ্টি সভ্য এই সকলোবোৰ পানীৰ তলত থাকিব আৰু এইবোৰ নষ্ট হোৱাৰ আগতে তই সেই সকলোবোৰ সংগ্ৰহ কৰিব লাগে মহাপ্ৰলয়ৰ পাছৰ কল্পত তহঁতে বেদ বেদাংগবোৰৰ পৰাই নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি বিস্তাৰ 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 আৰু তেতিয়া তহঁতে চাই ল মন্ত্ৰী দেৱতা দেৱতা এই দেৱতা উচ্চ আসন ল'ব পাৰিবি মন্ত্ৰী পুত্ৰ মোৰ পৰিচয় কি হ'ব পৰিচয় কি নামে জনাজাত সময় ধৰাৰ পক্ষত শুন পুত্ৰ মন্ত্ৰী তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছিলো আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম হ'ব মোৰ নাম কি মোৰ নাম কি হয়
তোৰ নাম হ'ব মোৰ নাম কি হয় দৈত্য নামেৰে তই জনাজাত হবি এতিয়া যা পুত্ৰ মাতৃ অলমৰ আৰু নুহে ঐশ্বক ধুমুহাৰ দৰে নিজ কৰ্তব্যত মাতৃ মাতৃ ভগমাৰ বৰ প্ৰদান কৰি কৃতাৰ্থ কৰা মাতৃ অমৰত্বৰ মাতৃ তোক অমৰত্ব বৰ দিয়াৰ মোৰ ক্ষমতা নাই কিন্তু মই তোক যি বৰ কৰিছো প্ৰদান সেইবোৰ অমৰত্ব বৰৰ নিচিনাই স্বৰ্গ মৰ্ত্য আৰু পাতাল কোনো বীৰেইতো হত্যা কৰিব নোৱাৰে পুত্ৰ মাতৃ পুত্ৰ মুৰাৰতী বৰৰ প্ৰয়োজন প্ৰকাশ কৰ দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰা মাতৃ তই ঠিকেই কৈছ তেন্তে শুন এই ত্ৰিজগতৰ ভিতৰত প্ৰজাপতি প্ৰজাপতি ব্ৰহ্মাৰ কন্যা ব্ৰহ্মা প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতী 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 সমান জ্ঞানী মানি আৰু ৰূপৱতী কন্যা এই তলৈকতাই কোনোৱেই নাই গতিকে যা চলে বলে কিবা কৌশল কৰি হলে ব্ৰহ্মাৰ কন্যা সৰস্বতী বিবাহ কৰগৈ মনত ৰাখিবি ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব তোৰে অৰ্ধাংগিনী মনত ৰাখিবি ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব তোৰে অৰ্ধাংগিনী ভাল মাতৃদেৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাণ্ডৰ দেশৰ সৃষ্টি কৰ্তা লক্ষ্মীৰ নন্দনময় নম্বৰ দত্তা ব্ৰহ্মাণ্ডই ঘূৰিব লাগিব আজি মোৰ এই নেত্ৰেখত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকী ধৰাধৰি
মাৰাথন হ'ব লাগিব গম পাৱাৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব মূৰে মূৰে অধাং কিনি দেখিব জগতে প্রতিভা বিস্ময়ী দানবর হত্যা হত্যা এই হয়তঞ্জল অগতে বীরত্ব পরাক্রম কিমান কিমান কিমান